এবছৰ আগতে এটা সৰু সপোনৰ জন্ম হৈছিল। কিছু চিন্তা, কিছু অনুভৱ, যে এই সমাজখনৰ মাজত কিছু সলনি আনিব বিচাৰিছিল। বক্তৃতাত নহয়, কাগজত নহয়, কামৰ জৰিয়তে, সহানুভূতিৰ জৰিয়তে, ভাল পোৱাৰ জৰিয়তে। এই সপোনটো আছিল ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটি। আমি সামাজিক ব্যৱস্থা এটা সলনি কৰাৰ প্ৰয়াসেৰে এইটো খুলিছোঁ। আৰু আমাৰ যিটো সংগঠন, কেইজনমান যুৱক লৈ ৫-৬জন বৰ্তমান আমি ইমানতে সীমিত আছোঁ, কিন্তু ইয়াৰ পৰিসৰ পিছলৈ বৃদ্ধি পাব বুলি আমি আশাবাদী। হয়, এটা সংগঠন যিয়ে কপৌ ফুলৰ দৰে সমাজৰ মাজত আশাৰ সুবাস ছটিয়াব বিচাৰিছিল। সৃষ্টিৰে সমাজ গঢ়ি তোলাৰ অনুপ্ৰেৰণাৰে হৃদয় জগাব বিচাৰিছিল। আজিৰ এই দিনটো গৌৰৱৰ, কৃতজ্ঞতাৰ আৰু স্মৰণৰ। এই সংগঠনৰ এটি বছৰৰ যাত্ৰা কিন্তু কেৱল দিন মাহৰ হিচাপে নহয়। এই এটি বছৰত সংগ্ৰহ কৰা হৈছে শত শত মুখৰ হাঁহি, সহস্ৰজনৰ কৃতজ্ঞ চকু, এবিধ আশ্বাস যে কয় আমি একেলগে আগবাঢ়ি যাব পাৰোঁ। এই এবছৰত আমাৰ দলে শিশুবোৰক শিক্ষা আগবঢ়াইছে। আকৌ কোনোবা বিধৱাৰ ঘৰলৈ গৈ আহাৰ লৈ গৈছে। আকৌ কোনোবা বেদনা নিবিড় তেজৰ দেশত এবাৰ হাঁহি জন্মাইছে। বৃক্ষৰোপণে পৰিৱেশ জীয়াই তুলিছে। মানৱ অধিকাৰ সচেতনতা, মানৱিক স্বাস্থ্যৰ আলোচনা, সেইবোৰে দেখুৱাইছে। কাষতে, চকৰ কাষতে আমি উপস্থিত আছোঁ বৰ্তমান। তাত বৃক্ষৰোপণ কৰিব আহিছোঁ এই কাৰণে, যেতিয়া পথটো নিৰ্মাণ কৰা হৈছিল বহুবিলাক গছ কটা হৈছিল। এই সংগঠন কেৱল সহানুভূতিৰ নহয়, এই সংগঠন বোধৰ আৰু কৰ্মৰ একতাৰ এক জ্বলন্ত প্ৰতীক। ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটি কেৱল এজন দুজন লোকৰ সংগঠন নহয়, এইটো এটা পৰিয়াল। এজন এজন যুৱক, এজন এজন স্বেচ্ছাসেৱকে গঢ়ি তোলা এটি সৌৰজগত, যাৰ গোটেই উদ্দেশ্য এই পৃথিৱীখনলৈ আমি একেধৰণে দায়বদ্ধ। আজিৰ এই দিনটোত আমি কৃতজ্ঞ সকলো সদস্য, শুভাকাংক্ষী, দাতা আৰু সঁহাৰি আগবঢ়োৱা লোকৰ। আপোনালোকৰ ভাল পোৱা, আপোনালোকৰ বিশ্বাস অবিহনে এই সংগঠনে আজিৰ এই অৱস্থাত উপনীত হ'ব নোৱাৰিলেহেঁতেন। এই এটি বছৰ শেষ নহয়, এটি আৰম্ভণি, অশেষ সাহসৰ, উজ্জ্বল আশাৰ আৰু সীমাহীন দায়িত্বৰ। ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটিয়ে আহ্বান জনায়, আহক আমাৰ সপোনবোৰ হাতত ধৰি সমাজখন সলনি কৰোঁ। প্ৰতিটো শিশুক শিক্ষিত কৰোঁ, প্ৰতিজন দুখীয়াক মৰম দিওঁ, প্ৰতিটো অসহায়ক শক্তি দিওঁ। নাই কোনো ৰাজনীতি, নাই কোনো স্বাৰ্থ, আছে কেৱল একেটি উদ্দেশ্য, মানুহক ভাল পাওঁ আৰু সমাজক আগবঢ়াওঁ। আজি এই গৌৰৱৰ দিনত চকুতে চকু, হৃদয়ত আশা লৈ আমি কওঁ, এবছৰৰ যাত্ৰা হাজাৰ বছৰলৈ আশা।